দেহক ভাল পোৱাবিলাককে কয় দেহক প্ৰেম কৰাবিলাককে কয় দেহ প্ৰেম Run. Oh no! Halo Kak, Bapak kabar? Amaden factory 10 lakh soka sob panit porile. Saya Bapak kabar. Mau mithai nunge de, saya Bapak kabar. Ih, 10 lakh toka salah panit porile. 10 lakh toka bisa. Koba panit thakiba pare. Koba pukhuri thakiba pare. Hunkale bisa. Amar factory phale to pukhuri ase. Hunkale bisa. Hey, chalo mithai lagari. Tadi mau kabaran kukusu. Hey, chalo 10 lakh toka pora bhal khobor ni sala. Oh, আমি দেখো রে প্রান্তি। মা তুমি কোথায় আছো? তুমি কইনা কইছিলা? মা। ও মা, তুমি কোথায় আছো? বলতে। তুমি গুছিয়ানা। আনা, মুসলে। ভালো করতে কি মেটিয়া। তুই কেলে মনত নাই জানো? ও 15 আগস্টৰ দিনা আমাৰ মাকো আমি হেৰুৱাই পেলাইছিলো। তাৰ আগত যে কিমান হাঁহি ফূৰ্তি দিন আছিলে সেইদিনা আমাৰ মামীৰ ছোৱালীজনীও আহিছিলে এনে মৰম লগা আছিলে তাই এতিয়া ক'ত আছে সেয়াও গমকে পাওঁ সেইদিনা আমি কিমান দুষ্টামি কৰোঁ তেতিয়া কিমান ফূৰ্তি কৰোঁ কিন্তু এই 15 আগষ্টৰ দিনা কাহিনী সেইদিনাই আমাৰ দেউতাৰ মৃত্যু আৰু আমাৰ মাৰো আমি হেৰুৱাই পেলালো সেইদিনা আমাৰ মায়ে স্বাধীনতা দিৱসৰ দিনা আমাৰ মায়ে দেশখনৰ আৰু দেউতাৰ চিন্তা কৰি মনত নাহে বেয়াই হ'ল নেকি কালি কেষ্ট আহিছিলে মোক ভালকে ওলাব নিদিলি এই গেছৰ গাড়ী কথা নাই কোৱা
মা আজিকালি দাদাই চুলিকেইডাল বৰ উৰাই থাকে অ'। বা ইয়াৰ পৰা টোপনি হৈছে নেকি চাওঁচোন না টোপনি হৈছে নেকি কেনেকে বহি আছে তহঁতৰ কাম বন নাই মোৰ চুলি বাঢ়িছে আকৌ সেইটো চাব নাপায় মানে বা মধু কণী কি ভণ্টি মধু কণী আছে মধু কৰি আছে নি কিমান মোবাইল চাই ধৰ
বিৰাট দিছিলো হয় নেকি মোৰ মানুহে ইমানেই কমেণ্ট দিছে মই তোৰ নকবই দে। কিয় না মোবাইল ঠাণ্ডাটো মোৰতো লগ আছে ন ইমানেই লাইক কমেণ্ট আহিছে নকবই নোৱাৰিছো আৰু Yes. Ngoan, nah, ơi, giờ bà đi chơi thao đó đến xuống nào. Mà, bukan đi đến. Hello.
আমি তো সৰু মানুহ আমি তো সৰু মানুহ আজি তোমালোকৰ স্কুলত আজিতো স্বাধীনতা দিৱস তোমালোকৰ স্কুলত একো উদযাপন কৰা নাই নেকি? আমাৰ স্কুলত একো উদযাপন কৰা নাই। আমাৰ গাত ফূৰ্তি লাগিছে। আমাৰ সঁচাকে আমাৰ গাত ফূৰ্তি লাগিছে। ফূৰ্তি লাগিছে তহঁতি যা এইবোৰ মানুহৰ লগত মোক লাগিব না তহঁতৰ দেউতালে আজি বৰ মনত পৰিছে। মোৰ বুকুখন বৰ বিষাইছে। মা তোৰ কি হয়? শুনি আছো। অ দাদা ক'ত আছ তই? মাৰ কি হ'ল চাইছ? মা কি হ'ল মা 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 দৰবটো দেখোন মা মই পানী এগিলাচ আনো নাইচোন। কি হ'ল মা 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 মই পানী খাওঁ মা ৰবি ভণ্টি মই ডাক্তৰলৈ ফোন কৰোঁ Sir, এতিয়া নাই ভাল খবৰ যেতিয়া পানী আহিব তেতিয়া ভাল Oh no! এই
চালা তাহাঁতৰ ইমানেই লেভেল হৈছে একেচাতে যোনদিনাখন ৰেকি দিম তেতিয়াহে গম তাহাঁতক কি শাস্তি দিবি শাস্তি দিয়াটো চালা ভাবিয়ে পোৱা নাই ৰে খান তুমি কি শাস্তি দিবা কি হ'ব খান ছাৰ তাহাঁতৰ শাস্তি দিয়া হ'ব ডিঙিটো কাটি পেলাই নদীত পেলাই দিয়াই ভাল এই নাই নাই একো কৰিব নোৱাৰি তাহাঁতি বেছি সৰু ল'ৰা ছোৱালীও নহয় আৰু বেছি ডাঙৰ ল'ৰা ছোৱালী নহয় তাহাঁতক চালা এনেকুৱাই শাস্তি দিব লাগিব চালা গোটেই জীৱন তাহাঁতি পস্তাব লাগিব সেই তাহাঁতক কি শাস্তি দিম চালা ভাবিব পোৱা নাই ৰে ছাৰ আপুনি এনজয় কৰি বহি থাকক না মই বেংকত আপুনি পইচা দি দিয়ক তাহাঁতক বুজিয়ে নাপাব এক মিনিটত গায়ব দি নালাগে সেইটো কৰিব তাহাঁতক এতিয়া এটাই শাস্তি পাব তাহাঁতক চালা গছত বান্ধি এনেকুৱাই পিটি চালা তাহাঁতি কুকুৰৰ লগত থিয় দিব নোৱাৰিব খান তুমি মোৰ ভাল বন্ধু আৰু তোমাৰ ইয়াৰ বাবে এক ভাল দৰমহা দিয়া হ'ব সেইবাবে ব'লা আজি পাৰ্টি ভণ্টি তোৰ মালৈ মনত পৰা নাই ৰে ভণ্টি বৰ মনত পৰিছে মোৰ যে এনেকুৱা লাগিছে যে মা আমাৰ ওচৰতে আছে মা তুমি ক'ত আছানো না মোক নাম শুনে শুনে এতিয়া কোনে খুৱাব কোৱা মোৰ এনেকুৱা কিয় লাগিছে যে মায়ে আমাক ধৰিবলৈ চেষ্টা কৰি আছে মা তুমি ক'ত আছানো মা তোমাক আমি কিয় দেখা পল্লৱী ভণ্টি মাৰ মাতটো শুনে যেন পালো ভণ্টি মা পল্লৱী মা মা ক'ত আছা তুমি তুমি ইয়াত আছা নেকি মা কিয় আমাক তুমি কিয় আমাক দেখা নাই পল্লৱ কিয় তোমাক মই দেখা নাই মা পল্লৱ মা পল্লৱী মা মা তুমি ক'ত আছানো দেশৰ বাবে মই আৰু দেউতাৰা আমি প্ৰাণ দিলো তহঁতি দেশৰ বাবে যুঁজিব লাগিব মা তহঁতি যুঁজিম তহঁতি দেশৰ বাবে যুঁজিব লাগিব তহঁতক অপকাৰ কৰিবৰ বাবে মানুহ আহি আছে তহঁতি সাৱধানে থাকিবি আমি দেশৰ বাবে যুঁজিম মা মা তহঁতি সাৱধানে থাকিবি মা 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 তুমি আকৌ গুচি গ'লা মা তুমি আকৌ আনা বাবা মায়ে যি কৈ গ'ল ঠিকেই কৈ গৈছে আমি দেশৰ বাবে যুঁজিব লাগিব ভণ্টি যোনেই আহি আছ সাৱধানে থাকিবি আমাৰ পৰা নহ'লে কিন্তু ভাল নহ'ব ছাৰ তাহাঁতি ক'ৰবাত গায়ব দি দিলে ছাৰ আৰু এটা কমিছন আছিলে ছাৰ আৰু এটা বাঢ়িব বানর বুলি কৈছ দেখাবৰ বানর কি বলে গোটেই একদম বন্দৰীয়া বানৰটো নিছে
আহিছো ছাৰ। তেতিয়াহ'লে আৰম্ভ কৰা। নামাৰিব ছাৰ, আমাক নামাৰিব। যেতিয়ালৈকে নামাৰো তহঁতক মোৰ হাতৰ চেন কেতিয়াও নামাৰিব। নামাৰিব। है सुना ये पूरी धरती तू चलाता है, मेरी भी सुन ले अरज मुझे घर बुलाता है। भगवान है कहाँ रे तू, है खुदा है कहाँ रे। सुना तू भटके मन को राह दिखाता है, मैं भी खोया हूँ मुझे घर बुलाता है। भगवान है कहाँ रे तू। আরে বেয়া মানুহ হয় কেইদিন যাই থাকিবি? আমাৰ দৰে এবাৰ দেশখনৰ কথা ভাবিছা কিমান দুখ লাগে। আরে এতিয়া এই সৈনিক বিলাকৰ কি পৰিয়াল নাই, কি তেওঁলোকৰ পত্নী নাই, কি তেওঁলোকৰ ল'ৰা ছোৱালী নাই? কিয় তেওঁলোকৰ পৰিয়ালৰ কথা চিন্তা নকৰি আমাৰ কথা চিন্তা কৰি যুঁজি আছে? আজি এই সৈনিক নথকাহেঁতেন তহঁতবোৰ যোনকণ মাটিত থিয় হৈ আছ সেইকণ মাটিত থিয় হ'বলৈ নোৱাৰিছে। আরে তাহাঁতক আমি পয়সা দিম। আরে তাহাঁতি যদি আমার এই মাটি লৈ যায় আমি তাত এই ভাৰতখন চলাই এৰি থৈ গুচি যাম। আরে ভাৰততকৈ বাহিৰলৈ গৈছা, তহঁতক চাম যে আমাতকৈ বেছি তহঁতক কোনে মৰম দিয়ে। মৰম দিয়ে? কথা কওঁতে 10 বাৰ মান ভাবি চাবি দেই। চালা অভিৰাজ চৌধুৰীয়ে কাৰো কথাই নাভাবে। ঠিক আছে, তাহাকে ভাবিব আমাৰ কথা দেশত দুহি তই। আরে ৰৈ আছ কিয়? নামাৰো কিয়? আমাক মাৰিবা না আমাক? আজি স্বাধীনতা দিৱস। আমাৰ দেউতা এজন সৈনিক আছিল। তোৰ দেউতাৰ কথা মোৰ আগত নেগাবিচাৰ। আমাৰ দেউতাই স্বাধীনতা দিৱসৰ দিনাই তেওঁৰ মৃত্যু হৈছে। আমাৰ মাৰো কেৱল দেশৰ কথা চিন্তা কৰি স্বাধীনতা দিৱসৰ দিনাই মৃত্যু হৈছে। আৰু আমিও শ্বহীদ হ'ম যদি আমাৰ মা দেউতা হ'ব পাৰে। তহঁতক আমি শ্বহীদটো নবনাওঁ, তহঁতি পস্তাই জীয়াই থাকিবলৈ উচিত হ'ব। তহঁতক আমি এনেকে নেমাৰো, তহঁতক শ্বহীদো নকৰো। তহঁতক কপ পাই জীয়াই থকাটোহে মোৰ উদ্দেশ্য। আমি জীয়াই থকা লাভ নাই মন্ত্ৰী। এহেঁতক চালা মই ভাল নাপাওঁ। এহেঁতি মোৰ বাপে দেশ প্ৰেম কৰিবলৈ আহিছিল। এহেঁতক চালা এনেকে শাস্তি দিছো। চালা এহেঁতি মোৰ বাবে দেশ এহেঁতি মোৰ বাবে। वतन वतन मेरे आबाद रहे तू, वतन वतन मेरे आबाद रहे तू। मैं जहाँ रहूँ जहाँ मैं याद रहे तू, मैं जहाँ रहूँ जहाँ मैं याद रहे तू। ऐ वतन मेरे वतन, तुझ पे कोई गम की आँच आने नहीं दूँ, तुझ पे कोई गम की आँच आने नहीं दूँ।
कुर्बान मेरी जान तुझ पे शाद रहे तू, कुर्बान मेरी जान तुझ पे शाद रहे तू। ऐ वतन मेरे वतन मेरे वतन मेरे वतन आबाद रहे तू, मेरे वतन आबाद रहे तू। वतन वतन के आगे कुछ नहीं, खुद भी नहीं। वतन वतन मेरे आबाद रहे तू, वतन वतन मेरे आबाद रहे तू। मैं जहाँ रहूँ जहाँ में याद रहे तू, मैं जहाँ रहूँ जहाँ में याद रहे तू। ऐ वतन मेरे তই হৈছ এটা দেশত দুহি, आबाद रहे तू, মানুহৰ ৰূপত এটা দুঠিঙীয়া জন্তু তই। তই এনেকৈ মৰিব লাগে। বহুত জীয়াই থাকিলো, আমি এতিয়া মৰিব লাগে দাদা। বহুত শান্তি পাইছে আজি আমাৰ অন্তৰকেইখনে। অকণমান দেৰি আগতে এইখনত পতাকাখন নাছিলে। कोई गम की आँच आने नहीं दूं, कुर्बान मेरी जान तुझ पे কেনেকে আহিলি? উঠ পল্লৱী উঠ, চা মই কনকলতা আকৌ আহিছো। তই তই এনেকৈ ভাগৰি পৰিলে নহ'ব, তই উঠিবই লাগিব। মনত জোৰ বান্ধ, তই এই যুগৰ কনকলতা। উঠ পল্লৱী। উঠ পল্লৱ উঠ, মই পিয়লি ফুকন। তই এনেকৈ ভাগৰি পৰিলে নহ'ব, তই তই এই যুগৰ পিয়লি ফুকন। মনত জোৰ বান্ধ, তয়ো যুঁজিব লাগিব। নাই, আমি মৰিব নোৱাৰো। মৰিব নোৱাৰো। উঠাৰ দৰে মই হাজাৰজনী পল্লৱী অন্তৰত দেশপ্ৰেম জগাই তুলিব লাগিব, আৰু নহ'লে এই মাটি জীয়াই নাথাকিব। আৰু মোৰ দৰে হাজাৰ পল্লৱক মই জগাই তুলিব লাগিব। নাই, নহ'লে নহ'লে এদিন নহয় এদিন আমাৰ দেশখন শেষ হৈ পৰিব। পিছে আপুনি যে আমাক এনেকৈ আছে, আপুনিতো বেয়া আছিলে। মই তাহাঁতৰ লগত বেয়া আৰু মই ভালো। মই ভাল হৈ গ'লো। তাহাঁতি এদিন মোক দেউতাক মাৰিছিলে। নৰপিশাচ তহঁত দুইটাৰ আজি মৃত্যু হৈছে, যাক আমি মাৰিছো। আৰু তহঁতৰ নিচিনা ভগৱানে দ্বিতীয়বাৰ এই কাকো জন্ম দিব নালাগে, নহ'লে আকৌ আমাৰ ভাৰতখন শেষ হৈ যাব ধৰিব। আপোনালোকে এই আমাৰ বাবে আৰু এই দেশখনৰ বাবে সেৱা কৰিব নোৱাৰেনে? জয় হিন্দ। জয় হিন্দ। सुजलाम सुफलाम मलयज शीतलाम